আহিছোঁ আমি বিয়াত, ঘিলাগুৰি বিয়া, মানে দাদা ল'ৰা বিয়া। এইফালে আমাৰ মন কেকা চিনি পাইছে, মানে আগৰ ভিডিঅ'বিলাকত দেখিছে। সকলোৱে পৰিচিত নহয়, মানে দুটামান ভিডিঅ'ত ওলাইছে বাৰু। এইফালে আমাৰ বাকটো চবে চিনি পাইছে আৰু দেখাই থাকিম আজি দিনটো ভিডিঅ' চাই থাকিব। আৰু লগতে মোৰ ব্লগটোলৈ স্বাগতমো জনাই দিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু এইফালে মৰমৰ বৌজনীকো লগ পাই গ'লোঁ, ভাবিলোঁ ভিডিঅ' অকণমান কৰিলোঁ, ফটো দুখনমানো মাৰি ল'লোঁ। আৰু এতিয়া আহি গ'লোঁ খাবৰ কাৰণে। সোনকালে ভাতটো খাই লওঁ, কাৰণ ল'ৰা ছোৱালী কাকো অনা নাই যে, সোনকালে যাবগৈ লাগিব। ল'ৰা ছোৱালী এক্সাম চলি আছে আৰু বা ল'ৰাটো এক্সাম হোৱা নাই, সেইটো কাৰণে তাইও অনা নাই। আৰু আমি দুইজনী অকলে আহিছোঁ বিয়া খাবলৈ। আৰু ভাত খাই থাকোঁতে ইমানেই মানুহবিলাকে মাত লগাইছে, মানুহে মাতিবনে ভাতেই খাব, কাৰণ বহুত দিনৰ মই লগ পাইছোঁ যে গাঁৱৰ মানুহখিনি সুধিছে আৰু কেতিয়া আহিলা, ভালে আছা। আমিও আকৌ ৰিপ্লাই সুধিবলগীয়া হৈছে ন, সেইটো কাৰণে মানুহও মাতি আছোঁ, ভাতো লগতে খাই আছোঁ। আৰু বিয়া খাবলৈ আহিলোঁ যেতিয়া দৰাটোকতো দেখাবই লাগিব। আৰু এয়া আমাৰ দৰা মানে মোৰ দাদা ল'ৰা হয় আৰু মোৰ লগৰো হয়, আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা। আৰু তাৰ আজি বিয়া। আৰু এইফালে আমাৰ পিংকু, মানে ইয়াৰ তামুলী, দৰাৰ তামুলী হৈছে। আৰু এইফালে আমাৰ সৰু মুনু, আচল ভাল নামটো নকওঁ বাৰু, আমি সৰু মুনু বুলি মাতো কাৰণে সৰু মুনুৱে কৈ দিছোঁ। সেয়ে বহুত দিনৰ মই লগ পাইছোঁ। আৰু এইফালে হৈছে আমাৰ দৰা ভনীয়েক, মানে দাদাৰ ছোৱালী, একদম সৰু ছোৱালী, মোৰ ভাইটিৰ লগৰ হয় তাই। অকণমান ভিডিঅ' কৰি ল'লোঁ তাইকো। আৰু এইফালে মই লগ পাই গ'লোঁ মোৰ মৰমৰ বৰমাজনী। এই বৰমা যে কথা মনত পৰিলে বৰ বেয়া লাগে। বৰমাই মোক আগতে ঈদৰ সময়ত নহয় জেতুকা পিচি মোৰ হাতত লগাই দিয়ে, বৰমাই লগাই দিলেহে মোৰ হাতত ৰং ধৰা যেন লাগে। আৰু এতিয়া এয়া আমাৰ ভতিজা, মানে মই সম্বন্ধীয় পেহীয়েক হৈছোঁ, দেখিছেনে মোৰ ভতিজাটো কিমান ডাঙৰ। আৰু এইফালে কেকা বা বহি আছে। আৰু এইফালে আমাৰ লগ পাই গ'লোঁ জোনমণি বা, মানে মোৰ বা লগৰ হয়, আহিছে বিয়া খাবলৈ। মোৰ বোলে ভিডিঅ' চাই, মোৰ ছাবস্ক্ৰাইবাৰো হয়, ভিউৱাৰ্ছো হয়, ভাবিলোঁ ভিডিঅ' অকণমান কৰি লওঁ। আৰু এতিয়া ইহঁতি খাই আছে আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে, আৰু সিহঁতকো অকণমান ভিডিঅ' কৰি ল'লোঁ। আৰু এইফালে বৰপাই, সেইফালে চবেই খাই আছে, আৰু কেকা ভাইটি চব হৈছে, আৰু চবেই ভাত খাই আছে। আৰু এয়া হৈ গৈছে বৰপাই ল'ৰা, বৌক যে দেখাইছিলোঁ আগতে, সেই বৌৰ কেকা, মানে এয়া বৌ কেকা একেলগে দেখাই দিছোঁ এতিয়া। আৰু আমি যাবলৈ ওলাই আহিলোঁ। আৰু এইফালে বৌ ঘৰৰ মানুহ আহিছে, বৌৰ ভণ্টি হয়। সেয়া আৰু অকণমান দেখাই দিলোঁ আপোনালোকক। আৰু মোৰ বোলে ইউটিউবত শুনো পইচা পালে, ইউটিউবৰ পৰা শুনো তেওঁলোকক পাৰ্টি লাগে, ভাবিছোঁ দিম বুলি, আহিবা বোলো দিম। আৰু এতিয়া আমি খাই মেলি হৈ গ'ল, এতিয়া ঘৰলৈ গৈ থাকোঁ। গুড মৰ্ণিং গাইজ, নেক্সট ডে মৰ্ণিং। কালি বিয়া খাই আহিলোঁ। আৰু বিয়া খাই অহাৰ পাছতে টাউনতে বহুত দেৰি মানে গাড়ীতে বহি থাকিবলগীয়া হ'ল, কাৰণ আমাৰ গাড়ীখনৰ অলপ প্ৰব্লেম দিলে। বেটেৰীটো বহি গ'ল বুলি ভাবিছিলোঁ, কিন্তু বেটেৰীটো বহি নগ'লে। বেটেৰী একো প্ৰব্লেম নাই, বেলেগ কিবা প্ৰব্লেম ডিলাৰত দেখাব লাগিব। আৰু আহি মেলি ঘৰ পাওঁতে বহুত দেৰি হ'ল, ভিডিঅ' বনাব নহ'লে। আজি আকৌ আপোনালোকক লগ পাইছোঁ। এতিয়া মৰ্ণিং চাহ খাব লৈছোঁ। এতিয়া মৰ্ণিং মানে আজি উঠা লেট, আজি ল'ৰা ছোৱালী স্কুল বন্ধ, মিষ্টাৰ ডিউটি বন্ধ, ছেকেণ্ড ছেটাৰডে। আৰু বাক মই লৈ আহিলোঁ ঘৰলৈ। আৰু এতিয়া বায়ে চাহ বনাই দিছে, মই খাইছোঁ। এইফালে মই বা চাহ বনাই দিছে, মই খাইছোঁ। আৰু আজি মোৰ দিনটো আৰাম বুলি ভাবি ল'লোঁ। আজি মোৰ দিনটো আৰাম, মানে বহুত, মানে তাই কৰিব আৰু। বতৰটো ডাৱৰীয়া যদিও, মানে মোৰ কাপোৰ স্ক্ৰীণ প্ৰিণ্টিং কৰিব আছে 3যোৰ। ভাবিলোঁ বা থাকোঁতে কাপোৰকেইযোৰ স্ক্ৰীণ প্ৰিণ্টিং কৰি লওঁ, নহ'লে আৰু আকৌ কাপোৰ কৰি ভাত চাত বনাব দিগদাৰ হৈ যায় ন অকণমান। দিগদাৰ মানে পাকঘৰৰ কাম বাৰু, এক্সট্ৰা কাম এটা লৈ বহুত দিগদাৰ হৈছে। সেইকাৰণে মই তাইক জোৰ জবজ মানে জাজিৰ পৰা মাতিছোঁ। না ঘিলাগুৰিত বিয়াখন ঘিলাগুৰিত, দাদা ল'ৰা বিয়া, তাই থাকিব লাগে তাত, কিন্তু মই আমাৰ ঘৰলৈ লৈ আহিছোঁ। মানে আকৌ লৈ আহিলোঁ, মানে তাই বেক কৰি লৈ আহিছোঁ। কাইলৈ মানে ইয়াৰ পৰা দৰাৰ লগত যাম। আৰু তাইক কেনেকুৱা পতাইছোঁ, বৈ বোলো মই মেকআপ কৰি দিম, মই চব তোক বোলো কৰি দিম, তোক একো চিন্তা কৰিব নালাগে বৈ। কিন্তু মোৰ ইৰাদাটো অকণ বেলেগ, মানে মই ইয়াত আহিয়ে গম পাইছোঁ। আৰু এতিয়া দেখিছোঁ মৰ্ণিং কাম কৰিলে। মৰ্ণিং খালি মই বাচন দুটামান আছিলে ধুবলৈ, সেই বাচন দুটাহে ধুইছোঁ। ৰাতিপুৱা চব ধুই মেলি থওঁ, সেইকেইটা ধুই মেলি তাই চাহ বনাইছে। আৰু এতিয়া ৰুটি চুটি চব বনাব। আৰু আজি মই দিনটো পূৰা মানে বেলেগ কামত ব্যস্ত হৈ যাম। আৰু কাইলৈ যাবৰ কাৰণে কাপোৰ কানি সেইবিলাক ৰেডি কৰিবলৈ আছে, চব সেইবিলাক মই ৰেডি কৰিম। আৰু তাই কাম কৰিব ভিতৰত। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ, চাই থাকিবা ভিডিঅ'টো শেষলৈকে। আহি গ'লোঁ মোৰ ফুলৰ ওচৰলৈ আহি এয়া জলকীয়া পকি আছে, বীজ জলকীয়া লগাই দিছোঁ ফুলৰ মাজতে। আৰু এইফালে এয়া জলকীয়া পকি আছে, গছজোপা অকণমান পাত দেখিলে মৰি যোৱা নিচিনাও হৈছে। আৰু এয়া পৰুৱা বহুত হৈছিলে, পৰুৱা হোৱাৰ কাৰণে ফুটছাই ছটিয়াই দিব লাগে বুলি কয়, ফুটছাই ছটিয়াই দিলোঁ। তাৰপিছত পৰুৱা নাই, কিন্তু ইয়াতে এটা দুটা পৰুৱা আছে। এয়া ধৰিব পৰা নাই চাগে, পৰুৱা অলপ অলপ বগাই আছে। পৰুৱাহে গছজোপা পূৰা শেষ কৰি পেলালে, নহ'লে কেতিয়াবাই লাগিলেহেঁতেন। আৰু এইফালে দেখিছোঁ ন, এয়া জলকীয়া লাগি ওলমি আছে, কি ধুনীয়াকৈ পকিছে, ছিঙিবলৈ মন যোৱা নাই।
ভাবিছোঁ জলকীয়াকেইটা ছিঙি আচাৰ অলপ ভৰাই দিম, যিমানকণ হয় আৰু ভৰাই দিম। আৰু এইফালে মোৰ ফুলখিনি একদম অৱস্থা নাই, এইজোপা আকৌ লগাই নাই, ফুলাই নাই। 3টামান পুলি ৰুইছিলোঁ আৰু এজোপা ফুলা নাই। তাৰপিছত সেয়াই আৰু মোৰ এইফালে ফুলখিনি একদম ফুলত লাগিবই পৰা নাই। এইকেইদিন বিয়া খাই থাকোঁতে সময়ে পোৱা নাই। আৰু এইজোপাটো ফুল জলকীয়াজোপা লাগি এডোখৰ ভাঙি গ'ল, ওপৰডোখৰ। তাৰপিছত এতিয়া অকণ অকণ কলি পেলাইছে আৰু এজোপাও লাগিব। আৰু এয়া অলপ ফুলখিনিও দেখাই দিলোঁ। ফুল একদম অৱস্থা নাইকিয়া হৈ আছে। আৰু ঠাণ্ডা কালি কিন্তু ফুলৰ কালাৰবোৰ বহুত বেয়া হৈ যায়, পূৰা ধূলি হয় যে, কিন্তু বাৰিষাত বহুত ধুনীয়া হয় ফুলৰ ৰং। হেল্ল' এভৰিৱান, আপোনালোকক বহুত দেৰিকৈ লগ পাইছোঁ। এতিয়া বাজিছে 5টা বজাত লগ পাইছোঁ। দিনত মানে আজি কাম বহুত কৰিম বুলি ভাবিছিলোঁ, একো কাম কৰিব নহ'লে। আমাৰ মানে গীৰ্জা এটা লগোৱা কথা আছে কিটচেনত। গীৰ্জা অনা হ'ল কিন্তু লগোৱা হোৱা নাই। আজি আহিলে লগাবৰ কাৰণে মানুহ এজন, মানে মানুহজনক মাতি থৈ আহিছিলোঁ, কিন্তু আজি আহিলে। অহাৰ পাছত এতিয়া চালে, লগাবলৈ নহ'লে, কাৰণ কিবা পাইপৰ কানেকশ্যন সেই কিবা কিবি কৰিব লাগিব, সেইটো কাৰণে আজি নলগালে। সোমবাৰে আহিব। তেওঁৰ লগত লাগি থাকোঁতে বহুত সময় গুচি গ'ল। সোমবাৰে লগাম বুলি কৈছে আৰু আহিব। সেইটো কাৰণে একো কৰিবলৈ টাইম নাপালোঁ, মানে কাপোৰ স্ক্ৰীন প্ৰিণ্টিং কৰিম বুলি ভাবিছিলোঁ, সেইখিনি কৰিবলৈ টাইম নহ'লে। তাৰপৰা ভাত পানী খাই মেলি অকণমান দেৰি শুই দিলোঁ। আৰু বাই ভনীয়েক দুজনী আছোঁ যেতিয়া আৰু কিমান কথা ওলায়। আৰু ভিডিঅ' এডিটিং কৰিলোঁ, বহুত কাম থাকে ন, ভিডিঅ' এডিটিং কৰোঁতেও বহুত সময় গুচি যায়। সেই শুই মেলি উঠি চাহ তাহ খাই মেলি আজৰি হ'লোঁ। বাই চাহৰ দাৱাত পালে, চিনিয়ৰৰ ঘৰত, তাত চাহ খাবলৈ গ'ল। মই খালোঁ, খাই মেলি ল'ৰা ছোৱালী পঢ়িবলৈ দি এতিয়া আহি গ'লোঁ কিটচেনলৈ মানে মই ভাত পানী নবনাওঁ, বায়ে বনাব। এইফালে আমাৰ বায়ে এইয়া চিকেন ধুই আছে। এইফালে আমাৰ বা দেখিছেনে কামত ব্যস্ত, চিকেন লৈ পেলাইছোঁ আৰু তাইক। আৰু মই এতিয়া উলিয়াই আহিছোঁ স্ক্ৰীন প্ৰিণ্টিং কৰিবলৈ। ভাবিলোঁ তাই থাকোঁতেই স্ক্ৰীন প্ৰিণ্টিং কৰি লওঁ, নহ'লে মানে কৈছোঁ নহয় টেঙৰ মানুহ মই। সেয়া আৰু এইফালে এতিয়া ৰেডি কৰি থৈছোঁ এয়া কৰিবৰ কাৰণে। আৰু এইফালে ল'ৰাকো সেয়া পঢ়িবলৈ দি থৈছোঁ। কৰি লওঁ, তাৰপৰা আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু মোৰ কাপোৰ কৰি হৈ গ'ল। মই কাপোৰ দেখাম বাৰু আপোনালোকক, তাৰ আগতে দেখাই লৈছোঁ বায়ে বনোৱা চিকেন। সেয়া চিকেন বনাই ৰেডি কৰি দিলে। ভাতটো মই বনাই লওঁ, তাই কৈছে ভাতটো তই বনাবলৈ। আমি আকৌ কুকাৰত ভাত বনাওঁ যে, সেইটো কাৰণে তাই মোক কুকাৰতে ভাতটো বনাই দিব কৈছে। আৰু এইফালে এতিয়া মোৰ স্ক্ৰীন প্ৰিণ্টিং কৰা কাপোৰ সেয়া এনেকৈ আঁচলটো এনেকৈ দি দিছোঁ। 2টা আঁচল একে বাৰু, মানে ব্লেকত চিলভাৰ দিয়াৰ কাৰণে বেছি ধুনীয়া লাগিছে, মানে পুৰা উজ্জ্বল হৈ গৈছে। আৰু এখন মেখেলাখন, মেখেলাখন ওপৰলৈকে ফুল দি দিছোঁ। আৰু কাপোৰযোৰ কৰিলোঁ। আৰু এতিয়া আছে কাপোৰ ইস্ত্ৰি কৰিবলৈ। কাপোৰ ইস্ত্ৰি কৰোঁ, কাৰণ কাইলৈ দৰাৰ লগত যাব লাগিব। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যিসকলে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।